তো টিকুদা সঁচাকৈ বহুত ধুনীয়া লাগিছে। বৰ্তমান কাজিৰঙা পালোহি আৰু এইটো স্পীড লিমিটৰ বৰ্ড হয়। ধুনীয়া সুন্দৰ পৰিৱেশ, ইও ভোমোৰা কৰি দলং। এয়া চাওক কি ধুনীয়া ভিউটো লাগিছে। ভালুকপুঙৰ পিকনিক স্পট। নমস্কাৰ, মই দীপলাহন। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। আশা কৰোঁ সকলো ভালেই আছে। দেখিছে মোৰ আগত সন্মুখত দুখন বাইক, আৰু এখন আছে ESG আৰু এখন আছে আপাচি, আৰু মোৰ আগৰ বাইকখন ছেইম বাইক। চ' আজি আমি যাম বুলি ভাবিছোঁ টাৱাং, শিৱসাগৰৰ পৰা টাৱাং। এইটো বহুত স্পেচিয়েল ট্ৰিপ হয়, আৰু মোৰ লগত আছে ত্ৰিদীপ বৰা। হেল্ল'। তো আজি বহুত এক্সাইটমেণ্ট হয় ট্ৰিপটোৰ কাৰণে, আৰু আমি ষ্টাৰ্ট কৰিছোঁ। আৰু ESG এডভেঞ্চাৰ এই বাইকখনৰ মই ৰিভিউ ভালকৈ জনাম আপোনালোকক। বহুত বঢ়িয়া বাইক হয়। চ' আশা কৰোঁ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু শিৱসাগৰৰ পৰা টাৱাং অলম'ষ্ট 600 কিলোমিটাৰ। একেদিনাইতো যোৱাটো কেতিয়াও পচিবল নহয় ইমান দূৰ। তাতে অফ ৰ'ডিং পাম, হিলছ পাম, বৰফ পাম। তো বৰফত চলোৱা এইবাৰ প্ৰথম এক্সপিৰিয়েঞ্চ হ'ব আমাৰ। ফুল লাগেজ আমি সকলো বস্তু ৰেডি কৰি লৈছোঁ, ট্ৰেইন লৈছোঁ। আৰু খালি এটা বস্তু আমি কেৰি কৰা নাই, এক্সট্ৰা ফিউল। যিহেতু আমি গুগলত চালোঁ, এক্সট্ৰা ফিউল ল'বৰ কাৰণে ইমান দৰকাৰ নাই, ফিউল পাই যাম। ৰাতিপুৱাই বাইক চলাইছোঁ আজি। টাইম হৈছে আপোনাৰ 9টা, আৰু আমি 7টা বজাত ওলোৱা মানুহ হয়। কিন্তু ঠাণ্ডা দিন, আৰু কালি শুওঁতে গোটেই বস্তু বাহিনী ৰেডি কৰোঁতে অলম'ষ্ট 2টা বাজি গৈছে। আৰু তো তাৰ কাৰণে আমাৰ ওলোৱা টাইমটো 2 ঘণ্টা লেট হ'ল। তো টিকুদা সঁচাকৈ বহুত ধুনীয়া লাগিছে। যেতিয়া আপুনি ক'ৰবাত ৰাইড কৰিব, যেতিয়া আপুনি ফুল গেয়াৰত থাকিব, তো আপুনি ছেফটিটো প্ৰথম বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ বহুত বেছি হেভি বাইক হয়। নেশ্যনেল হাইৱে 37ৰ কাম চলি আছে 4 লেনৰ কাৰণে। তো জীৱনত প্ৰথমবাৰ বৰফত চলাম। নাজানো কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়, কেনেকুৱা কি হয়, কিন্তু বহুত আশা আছিল বৰফত চলোৱা। আৰু বৰফৰ চলোৱাৰ কাৰণে আমাৰ সম্পূৰ্ণ যোগাৰ আমি লৈছোঁ। যিহেতু তাত টায়াৰ বহুত শ্লিপ মাৰে, তো আমি এক্সট্ৰা ৰছী কেয়াৰ কৰিছোঁ। 90 টকা হ'ল ফুল টেংকি 12 লিটাৰ। চ' ইয়াত লিটাৰ হৈছে 98.92 ন? অ'কে, অৰ্থাৎ 99 আৰু। আৰু এতিয়া বৰ্তমান কাজিৰঙা পালোহি। তো এতিয়া আমি কাজিৰঙাৰ পৰা ওলাইছোঁ। ভোক লাগিছিলে, ৰুটি খাই ল'লোঁ। আৰু এতিয়া আমি চিধা ভালুকপুঙত ৰখিম বুলি ভাবিছোঁ। আৰু ইয়াৰ পৰা ভালুকপুং 155 কিলোমিটাৰ। আৰু এইটো স্পীড লিমিটৰ বৰ্ড হয়। এতিয়া বৰ্তমান অফ হৈ আছে। ইয়াত কেমেৰা আছে, আপুনি যিমান স্পীডত আহে সেইটো সন্মুখত শ্ব' কৰিব। আৰু বৰ্তমান পালোহি কলিয়াবৰ তিনিআলি। আৰু এতিয়া আমি ৰাইট টাৰ্ণ যাম, তেজপুৰ হৈ পেলাই ভালুকপুং যাম, বালিপাৰা হৈ পেলাই। আৰু তেজপুৰ আছে 23 কিলোমিটাৰ, আৰু বালিপাৰা 42। আমি বালিপাৰা হৈ পেলাই ভালুকপুং যাম। কি ধুনীয়া সুন্দৰ পৰিৱেশ, আৰু অসমৰ চবতছে চাফা ডিষ্ট্ৰিক্ট বুলি ক'লে তেজপুৰে হয়। আৰু বৰ্তমান এতিয়া আমি কলীয়া ভোমোৰা দলং পালোহি। নিউ ভোমোৰাগুৰি দলং প্ৰথম উঠিম আজি। এয়া চাওক কি ধুনীয়া ভিউটো লাগিছে। যিহেতু কলীয়া ভোমোৰা দলংখন বহুত ওপৰত থকাৰ কাৰণে ইয়াত বহুত হাৱা আহি থাকে। নৰ্মেল ৰাস্তাত যিমান হাৱা বলি আছিল, ইয়াত তাতকৈ দুগুণ বলি আছে। এইটো দেখিছেনে অলপকৈ পাহাৰকেইটা। তো লাহেকৈ আমি প্লেন শেষ কৰিম এতিয়া। ভালুকপুঙলৈকে সম্পূৰ্ণ প্লেন ৰাস্তা হয়। পাহাৰ উঠিম আৰু আমি তাৰপিছত কণ্টিনিউ পাহাৰ। তাৰপিছত গৈ পেলাই আমি বৰফত চলাম বাইক। বহুতো দেখিছেনে দৃশ্যটো কি ধুনীয়া লাগিছে। বজাৰ হয় নি? এই আগত কিনি ল'ম আগত। ব'লক। তো লাহেকৈ আমি বৰফৰ পাহাৰ ইয়াৰ পৰাই দেখিছোঁ, অৰ্থাৎ
বালিপাৰা পোৱাই নাই আমি বালিপাৰা পাবলৈ আৰু 5-6 কিলোমিটাৰ আছে বাইক লৈ ফুৰিব যোৱা আমেজে বেলেগ যোনে বাইক ভাল পায় যোনে বাইক লৈ ফুৰিব যায় যোনে ৰাইড কৰি ভাল পায় সি বুজি পায় বাইক লৈ ফুৰা কিমান হেপিনেছ আৰু 25 কিলোমিটাৰ আছে ভালুকপুং আৰু ভালুকপুঙত গৈ আমি ILP পাছ উলিয়াই ল'ম তাৰপিছত আমি অৰুণাচল ৰাস্তাত বহুত বান্দৰ দেখিছেনে সৰু সৰু বান্দৰ লৈ যাওঁ নেকি এটা इधर सलाम मैं इधर सलाम he is the adventure my one and only favorite bike adventure category ভালুকপুঙৰ পিকনিক স্পট আৰু বৰ্তমান 4 কিলোমিটাৰ আছে ভালুকপুং আমি পাবলৈ তো ILP পাছ বনাব লাগিব তাত তো NT পাছ বনোৱাৰ পিছত আমি ভালুকপুঙতে আজি ষ্টে কৰিব লাগিব লাহে লাহে সন্ধিয়া হৈ নামিছে বেলি ডুবিছে আৰু আধা ঘণ্টাৰ পিছত আন্ধাৰ হৈ যাব সম্পূৰ্ণ আৰু আমি প্লেন কৰিছোঁ আমি ৰাতি বাইক নচলাওঁ তো সেইকাৰণে আমি অকল দিনত বাইক চলাম আৰু ৰাতি আমি ষ্টে কৰিব লাগিব আজি ভালুকপুঙত আৰু বৰ্তমান আমি NT পাছ বনালোঁ 150 পাৰ পাৰ্চন 15 দিনৰ কাৰণে আৰু যদি গাড়ী লৈ আহে তাৰ এমাউণ্টটো বেলেগ হ'ব বাইকত আপোনাৰ 15 দিন যদি আপুনি ঘূৰে টাৱাঙত তো অনলি 150 ৰুপিজ আৰু এটা ID প্ৰুফ লাগিব আধাৰ কাৰ্ড হওক পেন কাৰ্ড হওক আৰু এখন ফটো লৈ আহিব লগত এতিয়া আমি যিহেতু আন্ধাৰ হৈ গ'ল বমডিলা ইয়াৰ পৰা 92 কিলোমিটাৰ চ' আমি ভাবিলোঁ বমডিলা আজি নাযাওঁ আজি ইয়াতে ষ্টে কৰি দিওঁ এতিয়া আমি ষ্টে কৰিবৰ কাৰণে থাকিবৰ কাৰণে ৰুম বিচাৰি আছোঁ আৰু এইটো হৈছে আছাম টুৰিজিমৰ আণ্ডাৰত পৰে তাৰ নাম হৈছে ঐৰা ভালুকপুঙৰ কাষতে আছে ধুনীয়া এটা গেষ্ট হাউচ আপুনি সকলোখিনিয়ে যোগাৰ পাব আপোনাৰ যদি আপোনাক কটেশ্যন লাগে কটেশ্যন পাব আদাৰৱাইজ আপুনি সকলোখিনি ইয়াত এভেইলেবল আছে আৰু আমি সুধিলোঁ ৰুমৰ দামবোৰ এটা ৰুম আছে আপোনাৰ 3000 আৰু এটা আছে 5000 তো আমি ৰুমকেইটা চাওঁ বুলি ক'লোঁ আৰু তেখেতলোকে চাবি উলিয়াই পেলাই আমাক ৰুমকেইটা দেখুৱাবলৈ লৈছে আৰু এইফালে খেল চলি আছে তো ব'লক বেছি দেৰি নকৰোঁ ৰুমকেইটা চাই লওঁ আপোনালোকক দেখাওঁ আপোনালোক যদি আহে কেতিয়াবা ভালুকপুঙত তো আপোনালোকে ষ্টে কৰিব পাৰিব আৰু হোটেলৰ লোকেশ্যনটো হৈছে আপুনি নিয়াৰেষ্ট ভালুকপুং গেট অৰুণাচল গেট সোমোৱাৰ আগত আপুনি এই হোটেলখন পাব কাৰোবাক সুধিলে যদি কয় আপুনি ঐৰা গেষ্ট হাউচ কোনফালে আছে তো সকলোৱে দেখুৱাই দিব এখন ইয়াৰ ফেমাছ হয় চবেই সকলোৱে চিনি পায় আৰু এতিয়া আমি ৰুমকেইটা চাম আমি যিহেতু চইচ কৰোঁ আমি 3000তে থাকোঁ কাৰণ 5000টো বহুত বেছি কষ্টলি হৈ যায় তো ভাবিলোঁ সেইকাৰণে 3000ত থাকোঁ আমি আৰু অহা আকৌ কাইলৈ গৈ আছোঁ দিৰাং কাইলৈ আমি দিৰাঙত ষ্টে কৰিম আৰু নেক্সট ডে আমি টাৱাঙত যাম তো গোটেইখিনি ভিডিঅ' দেখাম আপোনালোকক এতিয়া বৰ্তমান দেখাইছোঁ ৰুমটো চাওকচোন সঁচাকৈ ধুনীয়া লাগিছে ৰুমটো মোৰতো ভাল লাগিছে ৰুমটো ক্লিন সোমাই একদম পূৰা ধুনীয়া লাগি গৈছে আৰু এই ৰুমটো হৈছে 3000 হয় ভালুকপুঙতে আছে আপুনি যদি টাৱাং আহে বা ভালুকপুঙত আপুনি ষ্টে কৰিব লগা হয় তো ইয়াত আপুনি আহিব পাৰিব তো অহা কাইলৈ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত আজিলৈ ইমানেই নমস্কাৰ জয় অসম